নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক দিগন্ত শইকীয়া ব্লগছলৈ স্বাগতম জনাইছোঁ। সদৌ গহপুৰ অখণ্ড ভাগৱত পাঠ তিনিদিনীয়াকৈ যি বৰিগাঁৱত অনুষ্ঠিত কৰা হৈছিল, তাৰে আজি সামৰণি কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাই যাব। ধন্যবাদ।
কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা শুদ্ধ চিতে লোৱা হৰিৰ নাম তেহে পাবা বৈকুণ্ঠতে স্থান। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ লোৱা সবে নামতে শৰণ। যিটো জনে শ্ৰৱণ কীৰ্তন কৰে হেন জানি যিটো জনে শ্ৰৱণ কীৰ্তন কৰে সেহিহে পৰম সাধুন নামেহে পাপ বিনাশন। জানিয়ে ৰাণমতি ভকতিত কৰাৰতি জানিয়ে ৰাণমতি ভকতিত কৰাৰতি নাহিয়ান ভকতি সমান ভকতি শেষাধিবে কল্যাণ। হৃদয়তে ৰূপ ধৰা মুখে লোৱা নাম কলি যুগে নাম বিনে গতি নাহি আন অপাৰ সংসাৰ জানা পাইবা মহাসুখে ৰাম কৃষ্ণ ডাকিও কমুখে। কৃষ্ণ দামোদর হরি কৃষ্ণ দামোদর কৃষ্ণ দামোদর হরি কৃষ্ণ দামোদর
কৰা পূৰণ হৰি কৃষ্ণ দামোদৰ কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ ভকতৰ মনোবাঞ্ছা কৰা পূৰণ হৰি কৃষ্ণ দামোদৰ পখিলো শৰণ হৰি পখিলো শৰণ তোমাৰ অবিহনে জানা নাহি আনজন প্ৰভু কৃষ্ণ দামোদৰ কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ কৃষ্ণ দামোদৰ হৰি কৃষ্ণ দামোদৰ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ মুখে কৰা ধ্বনি কৃষ্ণৰ নামে জানা সাধিব মুকুতি